বিভিন্ন জাতি জনজাতিৰ মিলনভূমি মাৰ্ঘেৰিটা অঞ্চলটোত বসবাস কৰা এটা অন্যতম জনগোষ্ঠী হ'ল চেমা জনগোষ্ঠী। চেমা জনগোষ্ঠীৰ অন্যতম উৎসৱ তোলনি উৎসৱ সোমবাৰে লেখাপানীৰ তিৰাপত উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। তিৰাপৰ পাহাৰপুৰ গাঁৱত বসবাস কৰা চেমা জনজাতিৰ লোকসকলে খেতি-বাতি জীৱিকা আৰু সমন্বয় অটুট ৰাখিবলৈ পৰম্পৰাগতভাৱে প্ৰতি বছৰে এই তোলনি উৎসৱ উদযাপন কৰি আহিছে। Got waves that are tossing me, crashing all over my beliefs, and in all sincerity, Lord, I wanna be yours. So pull me out of this mess I'm in, 'cause I know I'm wandering. Leave my soul back home again. সোমবাৰে এই উৎসৱৰ শুভ উদ্বোধন কৰে পাহাৰপুৰ গাঁৱৰ গীৰ্জাৰ মহিলা পাষ্টাৰ ইনাহলি ৱাছা আৰু পুৰুষ পাষ্টাৰ বৃহৎ চেমাই। তোলনি উৎসৱৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে গাঁওখনৰ বয়োজ্যেষ্ঠসকলক সন্মান জনাই এক সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটিত আনন্দত আত্মহাৰা হৈ নৃত্য পৰিৱেশন কৰে গাঁওখনৰ কণ শিশুসকলে। চেমা সম্প্ৰদায়ৰ ঐতিহাসিক মহান বীৰ যুঁজাৰু ইনাখাৰৰ নাম জীয়াই ৰখাৰ বাবে সকলোৱে এটি গীত পৰিৱেশন কৰাৰ সমান্তৰালকৈ চেমা সম্প্ৰদায়ৰ ইতিহাসমূলক যুদ্ধত জয়ী হোৱাৰ পাছত যুঁজাৰুসকলে আনন্দত বিভোৰ হৈ কৰা আফিল নৃত্য পৰিৱেশন কৰে গাঁওখনৰ ডেকাসকলে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি আৰু পৰম্পৰাগত হিচাপে মাংস খোৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। আজি আমাৰ তুলনি ফেষ্টিভেল সেইটোত আমাৰ মানে চেমা গাঁও বুলি কোৱা গোটেই জেগাত মানে গোটেই অঞ্চলত চেমা বুলি কোৱা মানুহ বস্তি থাকে য'ত থাকে তাত সেইটো নিয়ম এটা কৰে মানে। মেইনটো হ'ল আমাৰ মাংস খোৱা কম্পিটিশ্যন। সেইটোতো প্ৰায় মানে সেইটো মাংস এজনকৈ কম্পিটিশ্যন হ'ব খোৱা। যোনে মানে প্ৰথম খাব তাক পুৰস্কাৰ দিয়া হ'ব
আৰু দ্বিতীয় ছেকেণ্ডটো লোৱা হ'ব তেনেকুৱাকৈ কম্পিটিশ্যন হ'ব মেইনটো আমাৰ তুলনি ফেষ্টিভেলটো হ'ল আমাৰ মানে সেইটো মাংস খোৱা মেইন আমাৰ দেই মাংস খোৱা দিন আজি আমাৰ তুলনি ফেষ্টিভেল আৰু জোৱাইসকলক মানে শ্বশুৰসকলে মানে শ্বশুৰে মানে ঘৰত মাতি মানে মাংস খাব দিয়ে আগৰ নিয়মৰ পৰা এইটো আমাৰ পৰম্পৰা নিয়মৰ পৰা বাঢ়ি আহিছোঁ চলি আহিছোঁ গতিকে অনুষ্ঠানটোৰ শেষত পুৰুষ মহিলা উভয়ে সামৰণি গীত পৰিৱেশন কৰি এক প্ৰীতিভোজৰ আয়োজন কৰা দেখা যায় Khatini ko ni bonilei age hudoi ni oh hey 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 to program to anahan for fathers khan brahe jolai ahise aro etu program to lichaba etu ek manu laga naam ase to etu lichaba kwa to ekta productivity laga god isor nisina tar brahe mekhan laga kheti bari nahole bi mekhan laga crops ki ase mekhan laga mati bari etu blessing di thake gushi ashirwad di thake etu naam brahe ashirwad mangi aro etu season to ekta festive season etu do সব লাগা ৰাস্তাতে আমি খান খেতি বাৰীতে আমি খান লাগা খোৱা লোৱাতে একদম প্লেণ্টিফুল বাউণ্টিফুল হোৱা লাগা নাম পৰা আৰু এইটো ছিজনটো একজনকে খুচি দিয়া লাগা ফিছ ফেষ্টিভেল আছে আৰু থাকা মানুহবোৰে নাথাকা মানুহখিনি মদত কৰা আৰু থাকা মানুহ মাজতে হৈলিবি একজন পৰা কি আছে এইটো লৈ কিনে খুচি দিয়া লাগা আৰু মিলাপ কৰি কিনে থাকিবলৈ লাগা এইটো ফেষ্টিভেল আছে আৰু এইটো লাগা দিনতে ল'ৰা ছোৱালী খান যোনটো শাদী হ'বলৈ আছে তাহানকে ইনভাইট কৰি কিনে শাদী হ'বলৈ লাগা তাই লাগা মাকি হ'বলৈ থাকা তাহান ঘৰ মানুহ পৰাহে মাতি কিনে এইটো ফেষ্টিভেলটো চেলিব্ৰেট কৰে আৰু তাহানকে এইটো খানাটো খেলাই থাকে আৰু এইটো কাৰণে আমি খানটো এইটো ফেষ্টিভেল মানি থাকাটো একজনকে মিলি কিনে থাকিবৰ কাৰণে আৰু খুচিটো আমি খান বাটিবলৈ কাৰণে শ্বেয়াৰিং কৰিবলৈ কাৰণেহে এইটো ফেষ্টিভেলটো আমি খান মানি